নমস্কাৰ আজি থলুৱা কাহি বিশেষ সৰু মাছৰ থালি যেহেতু সৰু মাছৰ থালি তাত সৰু মাছৰ ভাজি আৰু সৰু মাছ পাতত দিয়াটো থাকিবই লগতে এটা বিশেষ ব্যঞ্জন হৈছে কি জানেনে ৰৈ যোৱা প্ৰসাদৰ ঠেকেৰা দিয়া দালি আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে মোক কমেন্টত জনাবলৈ নাপাহৰিব দেই আমাৰ ঘৰত আকৌ মা দেউতাই এই দালিখন খাই বৰ ভাল পায় আৰু ইয়াৰ লগতে আছে পটল পোস্ত আৰু ঢেকীয়া ভাজি গতিকে এতিয়া ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক মই কিদৰেনো থালিখন প্ৰস্তুত কৰিলোঁ